আজি আমি এটা বিশেষ কাৰণত প্ৰেছ মিট দিব লগা হ'ল। তো এইটো হ'ল ঘটনাটো হ'ল আমাৰ যোৱা 11/6/2022 তাৰিখে আমাৰ যিটো বাথৌ মন্দিৰৰ লগত সংলগ্ন যিটো আমাৰ শ্বহীদ বেদী আছে, বড়োসকলৰ কাৰণে আমি শ্বহীদ বেদী 1999 চনত বনাইছিলে সাহিত্য সভাত। সেইটোত আমাৰ অলৰেডি পুৰণি আমাৰ কমিটিবিলাকে সীমা নিৰ্ধাৰণ কৰি থৈছিলে, সেইটো আমি পুনৰ নিৰ্মাণৰ কাৰণে আমি আগবাঢ়িছিলোঁ। তেতিয়া আমাৰ মাজত আহি উপস্থিত হৈছিল নিখিল বড়ো বাথৌ মহাসভাৰ সম্পাদক গণেশ দৈমাৰী ডাঙৰীয়া। তেখেতে আমাক কামটো আগবঢ়াই নিয়াত বাধা প্ৰদান কৰিলে, কিন্তু তেখেতে বাধা প্ৰদান কৰিলে হয় ঠিকে, কিন্তু তাৰ আগতে আমাৰ কেইবাবাৰো ৰাজহুৱা সভা হৈ গৈছিল। এই ৰাজহুৱা সভাত আমাক ৰাইজে দায়িত্ব দিছিলে বোলে শ্বহীদ বেদীটো আমাৰ আঞ্চলিক প্ৰাথমিক বড়ো সাহিত্য সভাই চাব, আৰু দক্ষিণ গুৱাহাটী প্ৰাথমিক আঞ্চলিক বড়ো সত্ৰাই চাব, আৰু দক্ষিণ গুৱাহাটী আঞ্চলিক বড়ো ছাত্ৰ সন্থাই যৌথভাৱে চোৱা চিতা কৰিব। আমাক যিহেতু ৰাজহুৱাই আমাক অলৰেডি সেইটো সন্মতি প্ৰদান কৰি ৰাখিছে, তেনেস্থলত আমি 6 তাৰিখে যিটো আমি গণেশ দৈমাৰী আমাৰ মাজত আহি উপস্থিত হৈ তেখেতে ছ'চিয়েল মিডিয়াত যিহেতু আমাক দক্ষিণ গুৱাহাটী আঞ্চলিক বড়ো সাহিত্য সভাক তেখেতে ভূমি অবৈধ দখলকাৰী হিচাপে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিল, তাৰ বাবে আমি খুবেই দুখিত, আমাৰ বৃহত্তৰ ৰাইজ দুখিত। আমি সেইটোৰ পৰিৱেশত আমি ইমাৰ্জেঞ্চি মিটিং এখন কল কৰিছিলোঁ। 11 তাৰিখে কল কৰিছিলোঁ। 11 তাৰিখে কল কৰি আমি 3টা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। মই প্ৰস্তাৱকেইটা পঢ়ি দিছোঁ। 1 নম্বৰ প্ৰস্তাৱ আছিল, আজিৰ জৰুৰী সভাত উপস্থিত থকা সকলো সদস্যই সৰ্বসন্মতিমৰ্মে প্ৰস্তাৱ গ্ৰহণ কৰে যে কেন্দ্ৰীয় বাথৌ মহাসভাই বড়ো সাহিত্য সভাৰ আছুতীয়াকৈ থকা শ্বহীদ বেদী তেনেকুৱা ভূমি বেআইনীভাৱে আবণ্টন কৰি লোৱা জমিৰ আবণ্টন বাতিল কৰাৰ বাবে দক্ষিণ গুৱাহাটী বড়ো ৰাইজৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যালয়লৈ গৈ এক লিখিত অভিযোগ দিয়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। 2 নম্বৰ প্ৰস্তাৱ আছিল, দক্ষিণ গুৱাহাটী বড়ো সংস্কাৰ সমিতিৰ অন্তৰ্গত 46খন গাঁৱৰ সকলো পুৰুষ মহিলা যুৱক যুৱতী একগোট হৈ বাথৌ মহাসভাৰ মূল প্ৰৱেশ পথত কেন্দ্ৰীয় বাথৌ মহাসভাৰ সাধাৰণ সম্পাদক গণেশ দৈমাৰীৰ কেন্দ্ৰীয় বাথৌ সভাৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি দিনজোৰা কাৰ্যসূচীৰে অৱস্থান ধৰ্মঘট ৰূপায়ণৰ বাবে আজিৰ সভাই এক জৰুৰী লিখিতভাৱে 2টা প্ৰস্তাৱ গ্ৰহণ কৰে। 3য় প্ৰস্তাৱ, যোৱা 11/6/2022 তাৰিখে কেন্দ্ৰীয় বাথৌ মহাসভাৰ সাধাৰণ সম্পাদক গণেশ দৈমাৰী প্ৰাথমিক বড়ো সাহিত্য সভাই কেন্দ্ৰীয় বাথৌ মহাসভাৰ ভূমি অবৈধভাৱে দখল কৰিবলৈ যোৱা বুলি সামাজিক মাধ্যমত মিছা অপপ্ৰচাৰ কৰাৰ বাবে দক্ষিণ গুৱাহাটী প্ৰাথমিক বড়ো সভাৰ মান মৰ্যাদাত আঘাত আনিছে। সেয়েহে দক্ষিণ গুৱাহাটী প্ৰাথমিক বড়ো সাহিত্য সভাই ভুৱা অপপ্ৰচাৰ চলোৱা কেন্দ্ৰীয় বাথৌ মহাসভাৰ সাধাৰণ সম্পাদক গণেশ দৈমাৰীৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিলৰ বাবে আজি সভাই জৰুৰীভাৱে প্ৰস্তাৱ গ্ৰহণ কৰে। তো আমি এইখিনি প্ৰস্তাৱ লৈছিলোঁ। এতিয়া আমি ৰাজহুৱা মিটিং তেখেতসকলক আমি এইখিনি জনোৱাৰ পিছত তেখেতসকলৰ প্ৰস্তাৱটো অলৰেডি আমি আমাৰ ফালৰ পৰা মোটামুটিকৈ থুলমূলভাৱে জনোৱা হৈছিলে। তেখেতসকলে ইমাৰ্জেঞ্চি মিটিং এখন কল কৰিছে অহা ৰবিবাৰে 19 তাৰিখ। 19 তাৰিখে আমি আশা ৰাখিছোঁ আমাৰ সীমা বিবাদেই ক'ব লাগিব, আমি যিহেতু ভূমিৰ বিবাদটো চলি আছে, তো আমাৰ সমস্যা সমাধান হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু সদৌ নিখিল বড়ো সাহিত্য সভাৰ ফালৰ পৰা আমি গণেশ দৈমাৰী যে ভুৱা প্ৰচাৰ যে কৰিলে আমাৰ ওপৰত, তেখেতৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ব বুলি আশা প্ৰকাশ কৰিছোঁ। 1994 मायथाइयाव जानाय बर' थुनलाइ आफादनि खुंगा 33थि बर' साहित्य सभानि बोसोर सभायावनो बे जों मुंख्लं खाम्फाखौ गायसनदोंमोन। बै बोसोरनिफ्रायनो बै समनिफ्रायनो दिनैसिमबो बर' थुनलाइ आफाद लोगोसे जोंनि खोला गुवाहाटि हालामाव थानाय खोला गुवाहाटि हालामनि सिङाव थानाय बर' थुनलाइ प्राय गुदि बर' थुनलाइ आरो बर' फरायसा आफादा बे मुंख्लं खाम्फाखौ जोथोन लाबोगासिनो दं, नायबोगासिनो दं, बेबायदि सोलिबोगासिनो दं। बिदिनो फैयै फैयै दाखालै
अर्थात 11 जुन खालार खालि बे मुंख्लं खाम्फाखौ आरोबाव मोजाङै साबना हामना खालामनो थाखाय समायफ्ले होनो थाखाय जों गुदि बर' थुनलाइ आफादनि मावथि आरो प्राइमारि बर' फरायसा आफादनि सोद्रोमाफोरा बेयाव थांनानै मुंख्लं खाम्फानि सेराव थांनानै साखोन सिखोन खालामनो थांनाय समावनो जोंनि दुलाराय बाथौ गौथुमनि मानगोनां आफादगिरि नेहाथारि गणेश दैमारिया फैनानै बेफोरबायदि मुंख्लं खाम्फाखौ साखोन सिखोन खालामनाय हाबायाव हेंथा होफैदों। नाथाय जों बुजि मोनदिया बेफोरबायदि मोनसे महत खामानि जोंनि रावाव जों बेखौनो बुंगोन जों मुंख्लं खाम्फाखौ 1994 मायथाइनिफ्रायनो नायबोगासिनो दं, जोथोन खालामगासिनो दं, आबोर लाबोगासिनो दं। बेफोरबायदि समाव बिथाङा मानो जोंखौ बिदि बादा होनो मोननांगौ, मानो हेंथा मोननो गोनांगौ, बेनि रहस्यखौ जों बुजि मोनदिया। आरो बिथाङा जोंखौ ओरैबायदि बदनाम होदों जे जों गुदि बर' थुनलाइ आफादनि मावथिफोरा बे मुंख्लं खाम्फानि हाखौ नायबा दुलाराय बाथौ गौथुमनि हाखौ सेनो थांदों, आवग्रिनो थांदों, दखल खालामनो थांदों होननानै जोंखौ मोनसे बदनाम होनानै ससियेल मिडियायाव हगारदों। बेयाव जों जोबोरैनो दुखु मोनदों। बेनि थाखायनो बिथाङा सासे धोरोम आफादनि सासे गिदिर बिबानाव थानाय बिथाङा सासे धोरोमसुला जोंनि मथे बिथाङा सासे गोरों गोरा सुबुं। बिथाङा मानो बे गुदि बर' थुनलाइ आफादनि सोद्रोमाफोरखौ मानो हा सेग्रा, दखल खालामग्रा होननानै मानो बांसावदों बेखौ जों जोबोरै दुखु फोरमायदों। जाहाथे बिथाङा भबिष्यतआव बिदि खालामा, बिदि मावलिया, जोंनि बे ओनसोलनि बर' रायजो राजाफोरखौ बिदि बदनाम होआ। बिनि थाखाय बिथाङा मोनसे खेमा मागिनांगौ, खेमा नागिरनांगौ, अब्लासो जोङो गोजोननाय मोनगोन। आरो बे मुंख्लं खाम्फाखौथ' जोङो गोदोनिफ्रायनो 1994निफ्रायनो जोङो आबोर खालामदों, दाबो खालामबाय थागोन। बेथ' जों सासे बर' थुनलाइ आफादनि सासे सानै मानसिया सुबुङाथ' बेखौ खालामाखै। बे गोथै ओनसोलनिनो रायजोफोरा लोगो नांनानै बेखौ बिदि जोथोन लाबोगासिनो। नाथाय दिनै गणेश बर'आ मानो जोंखौ मुंख्लं खाम्फाखौ जोथोन लानायाव मानो बादा होदों, मानो हेंथा होदों, जों दिनै साननो गोनां बाध्य जादों। गणेश बर'आ बेयाव माबाफोर इन्टारेस्ट दं नामा, माबाफोर बिथाङा बेक्तिगत माबाफोर मुलाम्फा लुबैनानै जोंखौ मुंख्लं खाम्फाखौ आबाद लानायाव, जोथोन लानायाव बादा होदों होननानै जोङो साननो गोनां बाध्य जादों। दा जों बेखौनो लुबैयो दुलाराय बाथौ गौथुमनि बाथौ सिबियारि, जोंबो बाथौ सिबियारि सुबुं, गासै दुलाराय बुहुमनिनो बाथौ सिबियारिफोरा गणेश दैमारिखौ बेखौनो बुंगोन होननानै, खावलायगोन होननानै जों सानो। ओनसोलनि रायजो राजाजों, ओनसोलनि थागिबि सुबुंफोरजों जेबो एना एनि जायाबालासिनो, बेबो जोंनि मुंख्लं खाम्फा, बेबो जोंनि बाथौ थानसालि, गथै हादोरनि गासै रायजोनि बर' सुबुंफोरा, बाथौ धोरोमारि सिबियारिफोरा, बर' थुनलाइ सिबियारिफोरा, बर' फिसाफोरा बयबो खौसे जालायनानै गोदो जिबायदि सोलिबोदोंमोन बेफोरबायदिनो सोलिलांबाय थाथों होननानै गणेश दैमारिखौ जोङो बुंनो लुबैदों। मोनसे गोजोनथाव खौरां, दा रिलेटिभ पाब्लिक स्कुला फरायसाफोरनो मोनसे मोजां सुबिदा लानानै फैदों। बावैसो मेट्रिक आनजादाव उथ्रिसारनो हानाय फरायसाफोरा थाखो 10 मुं थिसननो गोनो गोथो जानानै दंब्ला नोंथांमोननिसिम मोनसे गोजोनथाव खौरां, दा रिलेटिभ पाब्लिक स्कुला नोंथांमोननो मोजां सुबिदा लानानै फैदों। मुंबो थिसननो हागोन आरो स्कलारशिपबो मोनफुंनो हागोन।
नाथाय बेनि थाखाय नोंथांमोना मोनसे आनजाद होग्रोनो नांगोन आरो बे आनजादखौ फैगौ 19 जुन रबिबार खालि खुंफुंनाय जागोन। बेसेन होआलासेनो फरायसाफोरा आनजादखौ होनो हागोन। आनजादा फुंनि 11 बाजिनिफ्राय सानजौफुनि 1 रिंगासिम खुंफुंजागोन। आनजादखौ फरायसालिनि केम्पासावनो खुंफुंनाय जागोन। दा रिलेटिभ पाब्लिक स्कुला फरायसालिया क'क्राझार सहरनि सोनाब फारसे थानाय सान्दामारियाव दं। गोबांथार मिन्थिनो थाखाय नोंथांमोनहा 9435293000 नङाब्ला 9678129337 जानबुं अनजिमायाव खौरां लाहरनो हागोन।